হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। ময়ো বৰ্তমান ভালেই আছোঁ। ভিডিঅ'ৰ টাইটেলটো দেখি নিশ্চয় গম পাইছেই চাগে ভিডিঅ'টো কিহৰ ওপৰত বনোৱা হৈছে। আমাৰ বিয়াৰ ভ্লগৰ পাৰ্ট 1টো আগতেই আপলোড কৰা হৈ গৈছে, কিন্তু ব্যস্ততাৰ বাবে মই পাৰ্ট 2টো আপলোড কৰিব পৰা নাছিলোঁ। আজি ভাবিলোঁ তাকে আপলোড কৰি দিওঁ। বিয়াৰ দিনা সকলোৱে ভগাই দিয়াৰ ধৰণেৰেই নিজৰ নিজৰ কামসমূহ কৰি গৈছিলে আৰু মোৰ ভাগত পৰিছিলে দৰাৰ এছিষ্টেণ্ট হোৱাৰ কামটো। অৰ্থাৎ মই দৰাৰ যিবোৰ গিফ্ট পাব সেইবোৰ আনি ঘৰৰ ভিতৰত সোমোৱাবহি লাগে। কামটো দেখাত একেবাৰে সহজ যেন লাগিলেও কিন্তু সহজ নহয়, কাৰণ মই গোটেই দিনটো মামাৰ পিছে পিছে ঘূৰি ফুৰিবলগীয়া হৈছিলে আৰু সেইবাবে দিনত বিশেষ একো ভিডিঅ' বনাব পৰা নাছিলোঁ। আৰু যেতিয়াই মই ভিডিঅ' বনাবলৈ মোবাইলটো উলিয়াওঁ, মামাই কয়, মন্তি তই মোবাইলটো থৈ দে আৰু মোৰ পিছে পিছে আহি থাক। সেয়েহে মোৰ ৰাতিহে ভিডিঅ' বনোৱা হ'ল। তথাপিও মই আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া ইয়াত দৰাৰ মূৰত পাগুৰি মৰা আৰু তুলসীৰ মালা পিন্ধোৱাৰ লগতে আশীৰ্বাদ পৰ্ব চলি আছে। ইয়াত মূৰত তেল দিয়া বা নোওৱা কামখিনি কৰিছে আমাৰ ডাঙৰ এনায়ে। আশীৰ্বাদ পৰ্ব শেষ হোৱাৰ পাছতেই দৰাক মিষ্টান্ন খুওৱাৰ পৰ্ব আৰম্ভণি হৈছিলে। ইয়াত দৰা অৰ্থাৎ আমাৰ মামাক দৰাৰ বৌয়েক অৰ্থাৎ আমাৰ আপাদেউহঁতে নিজ হাতেৰে মিষ্টান্ন খুৱাব। মই এনে কৰা প্ৰথমবাৰৰ বাবে দেখিছিলোঁ, কাৰণ আমাৰ বিয়াবোৰত এনে কৰা দেখা নাই আগতে। কিন্তু আমাৰ এনাইদেউহঁতৰ ঘৰৰ ফালে বিয়াৰ ৰীতি নীতিবোৰ আমাৰ বিয়াবোৰতকৈ অলপ বেলেগ থাকে। আমাৰ এনাইহঁতৰ গাঁৱৰ আৰু এটা বৈশিষ্ট্য হৈছে, গাঁওখন হৈছে মাতৃকেন্দ্ৰিক। অৰ্থাৎ এই গাঁৱৰ সমাজখন যিখন আছিলে এইখন হৈছে মাতৃতান্ত্ৰিক সমাজ। এই সমাজখনত সদায়েই ঘৰৰ মূল মহিলাগৰাকীক আগস্থান দিয়া হয়। মিষ্টান্ন খুওৱা পৰ্বটি শেষ হোৱাৰ লগে লগে সকলো নীতি নিয়মৰ শেষ হৈছিলে আৰু তাৰ পিছতেই দৰা কইনা ঘৰৰ ফালে ৰাওনা হ'বলৈ লৈছিলে। আপোনালোক সকলোৱে হয়তো জানেই যে অসমীয়া বিয়াসমূহত দৰাই কইনা আনিবলৈ যাওঁতে
ঘৰৰ পৰা খোজকাঢ়ি নাযায়। ৰভাৰ তলৰ পৰা একেবাৰে গাড়ীত উঠালৈকে এইডোখৰ দাঙি নিয়ে, কিন্তু আমাৰ মামা অলপ শকত হোৱাৰ বাবে এজনে নহয় দুজনে মিলি দাঙিবলগীয়া হৈছিলে। বিয়াৰ সকলো ৰীতি নীতি সমাপন কৰি আমি ৰাতি প্ৰায় 9:30 বজাত দৰা ঘৰৰ পৰা কইনা ঘৰৰ ফাললৈ ওলাইছিলোঁ। 9 বজাতেই দৰা যোৱাৰ কথা আছিলে, কিন্তু গোটেই মানুহখিনি লগ হওঁতে 9:30 বাজিলে। যিহেতু কইনাৰ ঘৰ অৰ্থাৎ আমাৰ মামীৰ ঘৰ বহু বেছি দূৰত নহয়, সেইবাবে কোনেও কিন্তু দেৰি হোৱাৰ বাবেও চিন্তা কৰা নাছিলে। দৰাৰ লগত যোৱা গাড়ীসমূহৰ ভিতৰত আটাইতকৈ শেষত গৈছিলোঁ আমি, মই, চুমিবা আৰু ৰশ্মি। আমি কইনা ঘৰত গৈ 10:20 হৈছিলে যেতিয়া উপস্থিত হৈছিলোঁগৈ, আৰু তেওঁলোকৰ তাত কিবা নীতি নিয়ম কৰি থকাৰ বাবে দৰা আদৰিবলৈ আহোঁতে যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিলে। কইনা ঘৰতো দৰাক আদৰি নিয়াৰ পাছত মাংগলিক কাৰ্যসমূহ আৰম্ভ কৰি দিছিলে, আৰু সেই সময়ত আমি দূৰতে বহি চাই আছিলোঁ। মামীহঁতৰ ঘৰৰ পেণ্ডেলটোৰ ডেক'ৰেশ্যনটো বহুত ধুনীয়াকৈ কৰা হৈছিলে। মোৰ বিশেষকৈ চেণ্টাৰত থকা ঝুমাৰটো আটাইতকৈ বেছি ভাল লাগিলে। ৰভাতলিৰ সকলো নীতি নিয়ম কৰি শেষ হোৱাত দৰা আৰু দৰাধৰাক ঘৰৰ ভিতৰলৈ জলপান খুৱাবৰ বাবে লৈ যোৱা হৈছিলে।
দৰাক জলপান খুৱাই থাকোঁতেই আমাৰ মনচন আৰু জান মানুহে খুব ধুনীয়াকৈ বাহিৰত নাচি আছিলে আৰু তাকে চাবলৈ মই চুমি বা আৰু ৰশ্মি মাহী বাহিৰলৈ ওলাই আহিলোঁ। মই তেতিয়াই অলপ ভিডিঅ' কৰি লৈছিলোঁ আৰু সিহঁতৰ লগতে নাচিছিলে আমাৰ বিজু মামা আৰু কইনাৰ ভিনিহিয়েকে। কইনাৰ ভিনিহিয়েকে কিন্তু বৰ ধুনীয়াকৈ নাচিছিলে। এই যে ধুতি পাঞ্জাবী পিন্ধি ডিঙিত গামোচা লৈ নাচিছে তেওঁ হৈছে কইনাৰ ভিনিহিয়েক। এইফালে নাচ গান চলি থাকোঁতেই আমি আকৌ গ'লোঁ ভিতৰলৈ আৰু তেতিয়া ভিতৰত আশীৰ্বাদ পৰ্ব চলি আছিলে। মামীৰ মাক দেউতাকে মামী আৰু মামাক আশীৰ্বাদ দি আছিলে সেই সময়ত। যিহেতু আৰু অলপ সময়ৰ পিছতেই কইনাক ঘৰৰ পৰা উলিয়াই দিব সেইহেতুকে ঘৰৰ বাকী সদস্যসকল অতি ভাবুক হৈ আছিলে সেই সময়ত। আশীৰ্বাদ পৰ্বৰ শেষ হোৱাৰ পাছতেই কইনাক উলিয়াই দিয়া হ'ল আৰু আমাৰ মামাই নিয়ম অনুসৰি কইনাক হাতত ধৰি ঘৰৰ পৰা উলিয়াই আনিলে আৰু তাৰ পাছত আমিক তেওঁৰ ককায়েকে দাঙি আনি গাড়ীত বহালেহি আহি। কইনাক ঘৰৰ পৰা উলিয়াই দিওঁতে 12 বাজিছিলে আৰু আটাইতকৈ আগতে দৰাৰ গাড়ীখনেই ওলাইছিল। কইনা নিবলৈ আহোঁতে যেনেকৈ আমি আটাইতকৈ শেষত আহিছিলোঁ ঠিক তেনেকৈয়ে ঘূৰি যোৱাৰ সময়তো আমি আটাইতকৈ শেষত ওলাইছিলোঁ যাবলৈ বুলি আৰু আহোঁতে আমি সকলোকে বাই কৰি আহিছিলোঁ। প্ৰথমে আমি 3জনী আছিলোঁ যদিও ঘূৰোতে কিন্তু আমি 5জনী হৈ আহিছিলোঁ। নাই মুখখন ভালকে দেখুৱাই দিয়ক আকৌ। কি পিন্ধি আহিছে নাই কি পিন্ধি আহিছে চোৱা আকৌ কি পিন্ধি আহিছে চোৱা এনাই মুখখন দেখুৱাই দিয়ক অকণমান দেখুৱাই দিয়ক। ঘূৰি আহি আমি এনাইৰ ঘৰ পাওঁতে প্ৰায় 1টাই বাজিব হৈছিলে আৰু আকৌ কইনাক আদৰি আনিবলৈও আমাৰ ডাঙৰ এনাই আহিছিলে। কইনা আদৰিবলৈ আহি তেওঁ সকলোকে কিন্তু খুব হহুৱালে। এই ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ, নহ'লে আৰু দীঘলীয়া হৈ গ'লে আপোনালোকেও চাই বহুত আমনি পাব। সেয়েহে ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। বাৰু যি কি নহওক, যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকে।